চিডলি সমষ্টিৰ যিটো আমাৰ উপ নিৰ্বাচনৰ চলি আছে আৰু অহা 13 তাৰিখে আমাৰ নিৰ্বাচনৰ ভোটদান কৰিব আৰু এই চিডলি সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰত মই আহি পিনে যথেষ্টখিনি ৰাইজৰ মাজত যিমানখিনি গ'লোঁ ৰাইজৰ মাজত আৰু ৰাইজৰ বিভিন্ন মানে গাঁওবিলাকত যেনে আমাৰ বেংটল বা পলাশগুৰি তো এনেকুৱা বিভিন্ন ঠায়ে বয়ে যিখিনি ঘূৰিলোঁ গোসাইগাঁও ৰাইজৰ মাজত বহুত মানে ৰাইজৰ মাজত যিখিনি পাইছোঁ মানে বিশেষকৈ এটা কথাই ৰাইজে কয় যে শান্তিৰ স্বাৰ্থত পৰিৱৰ্তনৰ স্বাৰ্থত প্ৰমোদ বড়োৰ নেতৃত্বত যিটো আমি শান্তিৰে জীয়াই থাকিব পাৰিছোঁ আৰু একমাত্ৰ শান্তিৰ কাৰণে প্ৰমোদ বড়ো ছাৰক এইবাৰ আকৌ একবাৰ মানে যিটো চিডলি সমষ্টি যিটো উপ নিৰ্বাচনত যিটো আমাৰ কেণ্ডিডেট NDA প্ৰাৰ্থী আমি সকলোৱে সহায় সহযোগিতা মিলি যেনে আমি UPPL BJP AGP মিলি আমি মিত্ৰজোঁট যিটো প্ৰাৰ্থী দিছোঁ নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়াক বিপুল ভোটত জয়ী হ'ব বুলি মই আশাবাদী আৰু বিশেষকৈ ৰাইজৰ মাজত গৈয়ে এই কথাখিনি গম পালোঁ আৰু একদম 100% জয়ী হোৱাটো মানে খাটাং কাৰণ ৰাইজে আশাবাদী আৰু ৰাইজক লৈও ৰাইজে আশাবাদী নিৰ্মল কুমাৰ ডাঙৰীয়া যাতে তেওঁ জয়ী হৈ যাতে এই অঞ্চলৰ কাৰণে ভাল এটা মানে কাম কৰিবৰ কাৰণে সক্ষম হওক আৰু বিশেষকৈ আমিও মানে আশাবাদী যে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিখিনি অভাৱ অভিযোগ যাতে নিৰ্মল কুমাৰ ডাঙৰীয়াই যাতে অনাগত দিনবিলাকত ৰাইজৰ লগত থাকি নিশ্চয় মাত মাতিব আমি আশাবাদী আৰু যিটো ৰাইজৰ মাজত যিটো প্ৰচাৰ অভিযানত মই 2 দিন ধৰি চিডলি সমষ্টিত মই বিভিন্ন ঠায়ে বয়ে ৰাইজৰ মাজত গৈ মানে গম পালোঁ যে এইবাৰ আকৌ এবাৰ মানে চিডলি সমষ্টিৰ পৰা উপ নিৰ্বাচনত মানে নিৰ্মল কুমাৰ ডাঙৰীয়া বিপুল ভোটত জয়ী হোৱাটো 100%। চাওক প্ৰত্যেকৰে নিজা নিজা অধিকাৰ প্ৰত্যেকেই কাম কৰিব পাৰে ঘূৰিব পাৰে কিন্তু এটা কথাই মানে ৰাইজে বিচাৰে যে ৰাইজৰ লগত কথা ভোটটো ৰাইজেহে দিব এতিয়া কাৰোবাৰ স্বাৰ্থৰ কাৰণে নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে নিশ্চয় প্ৰচাৰ অভিযান কৰিব পাৰে কিন্তু ভোট দিয়াৰ সময়ত সঠিক জাগাত ৰাইজে দিব কাৰণ 17 বছৰত BPFৰ কাৰ্যকালত কিমানখিনি শান্তিত থাকিব পাৰিছে সেইটোহে ডাঙৰ কথা কিন্তু চাওক 17 বছৰত যিমানখিনি দুৰ্নীতি যিমানখিনি দাদাগিৰি ৰাইজৰ মাজত যিটো মানে ৰাতি 12টাই হওক এটা হওক অপেনলি ঘূৰিব পৰা নাছিল যাৰ কাৰণে এতিয়া প্ৰমোদ বড়োৰ নেতৃত্বত UPPL চৰকাৰখনত আজি শান্তিৰে জীয়াই থাকিব পাৰিছে শান্তিৰে থাকিব পাৰিছে আজি প্ৰত্যেকৰে বিভিন্ন জাতি জনগোষ্ঠীৰ যিখিনি সমস্যা আছিল সেই সমস্যাখিনি সমাধান হ'বলৈ গৈ আছে আজি বিশেষকৈ মই গম পোৱা মতে প্ৰত্যেকটা সংগঠনত আজি মানে যিটো ডেভেলপমেণ্টৰ ক্ষেত্ৰত যিটো উন্নয়নৰ ক্ষেত্ৰত আজি মানে আগবাঢ়িছে প্ৰমোদ বড়ো ডাঙৰীয়াই আজি হাগ্ৰামা মহিলাৰ দিনত যিখিনি মানে অভাৱ যিখিনি মানে ৰাইজৰ যিখিনি অভাৱ অভিযোগ যিখিনি পূৰণ কৰিব লাগিছিল সেইখিনি ৰাইজৰ পূৰণ কৰা নাই তাৰ কাৰণে ৰাইজে 2000 এইবাৰো মানে যিটো আমাৰ বৰ্তমানৰ মানে BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক অহা 2025ত BTCৰ নিৰ্বাচনত 2025ত আকৌ একবাৰ মানে প্ৰমোদ বড়ো ডাঙৰীয়াক BTCৰ চিফ হিচাপে ৰাইজে মানে বাছনি কৰিব আৰু বিশেষকৈ এতিয়াৰ পৰাই গম পাইছোঁ আমি ৰাইজৰ মাজত যিহেতু মই আজি 2 দিন ধৰি চিডলি সমষ্টি উপ নিৰ্বাচন বাই ইলেকশ্যনত মই বিভিন্ন ঠায়ে বয়ে বিভিন্ন জাগাবিলাকত ৰাইজৰ মাজত সভা সমিতিবিলাক কৰিছোঁ আৰু ৰাইজৰ মাজত যিখিনি অভাৱ অভিযোগবিলাক শুনিছোঁ একমাত্ৰ প্ৰমোদ বড়ো ডাঙৰীয়াক শান্তিৰ স্বাৰ্থত ৰাইজে আকোৱালি লৈছে কাৰণ ৰাইজে মৰম আৰু প্ৰেম দিছে আৰু সেইকাৰণে ৰাইজে এইবাৰ কি কৰিছে আকৌ একবাৰ 2025ত মানে আমাৰ BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক আকৌ আকোৱালি লৈছে কোনো কাৰণতে প্ৰভাৱ পেলাব নোৱাৰিব কাৰণ তেওঁলোকৰ কাম তেওঁলোকে কৰি আছে কিন্তু কথাটো হ'ল কি এওঁলোকৰ কাম কৰি থাকক কিন্তু আমি এতিয়া আমাৰ কাম আমি কৰি আছোঁ আমাৰ অভিযান আমি যিখিনি প্ৰচাৰ অভিযান কৰিব লাগে আমি কৰি আছোঁ কাৰণ আমি এতিয়া হাতী কোনোবাই কুকুৰে পিছফালে বকি থাকক আমাৰ কোনো কথা নাই আমি হাতীৰ নিচিনা আমি যাই থাকিব লাগে পিছফালে কুকুৰে বকাই থাকক এইটো আমাৰ কোনো কাৰণ নাই এতিয়া তেওঁলোকে যি ধৰণে প্ৰচাৰ অভিযান কৰি থাকক কিন্তু ৰাইজে সময়ৰ সুত সময়ত মাৰিব ৰাইজে এইবাৰ পৰিৱৰ্তনৰ স্বাৰ্থত উন্নয়নৰ স্বাৰ্থত জাতিৰ স্বাৰ্থত অঞ্চলৰ স্বাৰ্থত মানে উন্নয়নৰ মানে স্বাৰ্থত আৰু বিশেষকৈ ৰাইজৰ পৰিৱৰ্তনৰ স্বাৰ্থত এইবাৰ চিডলি সমষ্টিত জয়ন্ত মানে আমাৰ নিৰ্মল কুমাৰ ডাঙৰীয়াক ব্ৰহ্ম ডাঙৰীয়াক তেখেতক জয়ী হোৱাটো 100% বুলি মই ভাবোঁ এটাই আহ্বান বিচাৰিছোঁ আৰু বিশেষকৈ চিডলি সমষ্টি ৰাইজৰ স্বাৰ্থত
সমাজৰ স্বাৰ্থত, অঞ্চলৰ স্বাৰ্থত, সমষ্টিৰ স্বাৰ্থত সকলোৱে ৰাইজে মানে সজাগ সচেতন হৈ এইবাৰ মানে নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়াক বিপুল ভোটত যাতে মানে অহা যিটো মানে আমাৰ 13 তাৰিখে যাতে ৰাতিপুৱা মৰ্ণিঙত গৈ যাতে মানে কোনো কাম কাজ ঘৰৰ প্ৰত্যেক দিনে আমি কাম কাজ কৰোঁ, বিভিন্ন কামে কাজত ব্যস্ত থাকোঁ, সিদিনা 13 তাৰিখে যাতে আমি ৰাতিপুৱাই মৰ্ণিঙত উঠি যাতে মানে 9টা বজাৰ আগতে যাতে আমি যাই ভোটদান প্ৰদান কৰি যাতে আমি বিপুল ভোটত যাতে আমি নিৰ্মল কুমাৰ ডাঙৰীয়াক যাতে আমি বিপুল ভোটত জয়ী কৰিব পাৰোঁ, তাৰ কাৰণে সমূহ আমাৰ চিডলিবাসী ৰাইজক মই আহ্বান কৰিছোঁ আৰু বিশেষকৈ বিভিন্ন দল সংগঠনক মই আহ্বান কৰিছোঁ আৰু অনুৰোধ কৰিছোঁ যে ৰাইজৰ স্বাৰ্থত, সমাজৰ স্বাৰ্থত আপোনালোকে ওলাই আহক। আৰু বিশেষকৈ এটা কথাই মই স্পষ্ট ক'ব পাৰিছোঁ, বিশেষকৈ মানে বিটিআৰ অঞ্চলত যুৱকসকলে উঠি পৰি লাগিছে শান্তিৰ স্বাৰ্থত, ৰাইজৰ মানে সমাজৰ স্বাৰ্থত, কাৰণ এতিয়া সজাগ আৰু সচেতন হৈছে, সেইকাৰণে ৰাইজে ওলাই আহিছে। আৰু বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়াই বিভিন্ন সা সুবিধাবিলাক দি আছে। BTCৰ ক্ষেত্ৰত আজি মানে 3rd গ্ৰেড 4th গ্ৰেডেই হওক বা বিভিন্ন ক্ষেত্ৰত আজি APSৰ কাৰণে মানে ডেভেলপৰ ক্ষেত্ৰত আগবাঢ়িছে, বিভিন্ন ক্ষেত্ৰত আগবঢ়াই লৈছে, উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়িছে। সেইকাৰণে ৰাইজে উন্নয়নৰ স্বাৰ্থত মানে অঞ্চলৰ স্বাৰ্থত, শান্তিৰ স্বাৰ্থত এইবাৰ মানে জয়ী হোৱাটো 100%।